হেল্ল' এভৰিৱান, মই কল্যাণ দিহিঙীয়া তিনিচুকীয়া জিলাৰ পৰা কৈছোঁ। ব্যৱসায় কৰিবলৈ মন মেলিছোঁহে। বৰ্তমান ঘৰতে ফিছাৰী আৰু পল্ট্ৰি ফাৰ্ম আছে অলপকৈ, আৰু ইয়াকে কেনেকৈনো আগবঢ়াম তাকে অলপ শিকিবৰ বাবে TDCৰ লগত সংযোগ হ'লোঁ। কালিৰ পৰা তেওঁ যি আমাক ট্ৰেইনিংটো আগবঢ়াইছে, খুব ভাল লাগিছে, আৰু আমি নতুন কথা বহুত শিকিব পাৰিছোঁ। আৰু ফেচবুকৰ লগত যি বিজনেছৰ সম্পৰ্ক আৰু ইয়াক কি ধৰণে বিস্তৃত কৰিব পাৰি তাৰ বিষয়ে বহুত কথা জানিছোঁ। নাথ ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। এনেকৈ সংযুক্ত হৈ থাকিম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মনোৰঞ্জন শৰ্মা আৰু মোৰ ঘৰ নলবাৰী জিলাত হয়। আৰু মই এটা ব্যৱসায় কৰি আছোঁ। ব্যৱসায়টো হ'ল আমাৰ বাইক স্কুটি ভাল কৰা গেৰেজ এটা আছে, তো সেই গেৰেজটোৰ লগতে মই জড়িত। আৰু মই ভাবোঁ যে এই গেৰেজটোক মই কেনেকৈ ডিজিটেলি আগবঢ়াই লৈ যাব পাৰিম, সেইটোৰ ওপৰত মই কিছুমান চাইছিলোঁ আৰু ভিডিঅ' চাই আছিলোঁ। আৰু এনেকৈ চাই থাকোঁতে মই জিতুল নাথ ছাৰৰ এটা মই ভিডিঅ' পালোঁ ফেচবুক পেজত। আৰু তেখেতৰ লগতে মই যিখিনি ফৰ্ম চৰ্ম কৰিব দিলে, ৰেজিষ্ট্ৰেশ্যন কৰিব দিলে এনেকৈ কৰিলোঁ। কৰি ছাৰৰ লগতে মই যোৱাকালিৰ পৰা লগ লাগি আছোঁ আৰু কৰি আছোঁ এইটো। আৰু যোৱাকালি ছাৰে যিখিনি শিকালে সেইখিনি খুব ভালেই লাগিলে। মই একচুৱেলি গম পোৱা নাছিলোঁ ফেচবুক পেজ কোনটো আৰু গুগল বিজনেছ যিটো, এইবিলাক দেখিছিলোঁ যদিও আমি ইউজ কৰি পোৱা নাছিলোঁ। মই ইনষ্টাগ্ৰাম এইটো মই ইউজ কৰা নাছিলোঁ, এনেই নৰ্মেল ফেচবুক যিটো আমাৰ সেইটোৱে ইউজ কৰিছিলোঁ। নৰ্মেলি ফটোবিলাক দিওঁ আৰু এনেকুৱা। গতিকে ছাৰে যোৱাকালি যিখিনি শিকালে সেইখিনি খুব ভালেই লাগিলে। আৰু আজিও ছাৰে যিখিনি শিকাইছে খুব ভাল লাগিছে। যোৱাকালি বহুতখিনি শিকিব পাৰিছোঁ, আৰু আজিও যিখিনি ক'লেতো ভালেই লাগিলে। আৰু আশা থাকিল অহাকালিও যিখিনি ভাল কিবাকিবি এটা শিকিব পাৰিম। আৰু সেইটো কাৰণে জিতুল নাথ ছাৰক বহুত বহুত ধন্যবাদ। কালিও যাতে শিকিব পাৰোঁ অলপ। থেংক ইউ, বহুত ধন্যবাদ ছাৰ। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোলৈ। মই ইয়াছিন আহমেদ শিৱসাগৰৰ পৰা। যিহেতু আপোনালোকে সকলোৱে গমেই পায়, মই আজি বহুত বছৰৰ পৰা পল্ট্ৰি ফাৰ্মিঙৰ লগত জড়িত। পল্ট্ৰি ফাৰ্মিঙৰ লগত সম্বন্ধ কৰিয়েই মই অসমৰ বিভিন্ন জিলাত হাঁহ কুকুৰা চৰাই চিৰিকটি পোৱালিবিলাক যোগান ধৰি আছোঁ। লগতে ঔষধ পাতিখিনিও যোগান ধৰি আছোঁ। লগতে ফাৰ্মত ব্যৱহৃত হোৱা দানা পানী বাচন আৰু মোৰ নিজৰ গৃহ জিলাত দানা যোগান ধৰি আছোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা মোলৈ মোৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যি ফেচবুক ইউজ কৰোঁ তাৰ পৰা ফোন আহে। সেইটো ৱেবছাইটত মই যিহেতু দি দিওঁ, ফোন আহে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰি মই অৰ্ডাৰবিলাক ফুলফিল কৰি আছোঁ। আৰু লগতে আজি দুদিন ধৰি মই শ্ৰদ্ধাৰ জিতুল ছাৰৰ লগত ডিজিটেল মাৰ্কেটিঙৰ ওপৰত ট্ৰেইনিং লৈ আছোঁ। যিহেতু খুব কম সময়তে বহুতখিনি কথা শিকিব পাৰিছোঁ, আৰু ছাৰে খুব সহজভাৱে বস্তুখিনি শিকাই আছে, আৰু মই নথৈ আনন্দিত। আৰু আগলৈ ছাৰৰ লগত এনেকৈয়ে শিকিম বুলি ভাবিছোঁ। আৰু আগলৈ আমি এনেকৈ সকলোৱে শিকি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানটোক আৰু গ্ৰ' কৰিব পাৰিম বুলি আমি সকলোৱে ভাবিছোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অনুপমা দাস। মই ডিব্ৰুগড়ত মোৰ ঘৰ। মই এটা ৱেলনেছ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ। এগৰাকী পাৰ্চনেল ৱেলনেছ কোচ হিচাপে কাম কৰি আছোঁ। নিজকে কেনেকৈ হেল্ডি আৰু এনাৰ্জেটিক কৰি আমি ৰাখিব পাৰোঁ তাৰ ওপৰত কাম কৰি আছোঁ। আৰু কালিৰ পৰা আমাৰ যিটো ছেশ্যন দিছিলে ছাৰে, মই কালি নাপালোঁ, আজিতো পাইছোঁ। আজি মই কেইবাটাও বস্তু শিকিলোঁ তাৰ পৰা, কেনেকৈ আমি ছ'চিয়েল মিডিয়াত গৈ আমাৰ কামখিনি কৰিব লাগে, কোন সময়ত পষ্ট আমি কৰিব লাগে, কেনেকৈ পেজ খুলিব লাগে, কেইবাটাও শিকিলোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ ছাৰক ইমান ধুনীয়াকৈ শিকোৱাৰ কাৰণে। আৰু কাইলৈ কেইটামান আমি শিকিম, সেইখিনি শিকি পেলাই যাতে আমি ভালকৈ ছ'চিয়েল মিডিয়াত কেনেকৈ কাম কৰি আগবাঢ়ি যাব পাৰোঁ সেইটো কৰিব।
হেল্ল' এভৰিৱান, মই নমিতাছ কালেকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ দোকানখন আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট ডুমডুমাত। মোৰ দোকানখনৰ নাম নমিতাছ কালেকশ্যন। মোৰ ইয়াত মহিলা আৰু শিশুৰ সকলো ধৰণৰ কাপোৰ পাব। এভৰিৱান, মোৰ নাম পলি কলিতা দাস। মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। মই আজি 4 বছৰ ধৰি এগৰাকী চাৰ্টিফাইড স্কিন কেয়াৰ কনচালটেণ্ট আৰু ৱেলনেছ কোচ হিচাপে এটি ডাইৰেক্ট চেলিং বিজনেছৰ সৈতে জড়িত হৈ আছোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ ডেকা। মই দৰং ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ। মই আজি 13 বছৰ ধৰি গাড়ী বিক্ৰীৰ ক্ষেত্ৰত জড়িত হৈ আছোঁ আৰু এই ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত মই আজি 2 দিনত বহুত নজনা কথা জানিব পাৰিছোঁ আৰু এই ডিজিটেলৰ জৰিয়তে মই কেনেকৈ মোৰ গাড়ী বিক্ৰী আগুৱাই নিব পাৰোঁ তাৰ বিষয়ে আৰু জানিবলগীয়া আছে। হেল্ল', মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি সিংহ কোঁৱৰ। মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণহাটৰ। মই অলপ দিনৰ পৰা 1 বছৰ হোৱা নাই এটা ফুড প্ৰচেছিং ইউনিট, আচাৰ আৰু স্নেক্স এইবিলাকৰ ওপৰত আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে ডিজিটেল প্লেটফৰ্মটোত মই ইয়াৰ কাৰণে ডেভেলপৰ কাৰণে ল'ব লৈছোঁ। থেংক ইউ। হাই, মই হৰেশ্বৰ স্বৰ্গীয়াৰী। মই হেল্থ ছেক্টৰত জড়িত হৈ আছোঁ। বাক্সা জিলাৰ বৰমাত মোৰ এটি আয়ুৰ্বেদিক ক্লিনিক আছে। মই অতদিনে অফলাইনতে বিজনেছটো চলাই আছিলোঁ, কিন্তু কেইদিন আগতে ফেচবুকত এটা এডভাৰটাইজ দেখা পাইছিলোঁ জিতুল নাথ ছাৰৰ, আৰু ইম্পৰ্টেঞ্চটো বুজি মই লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। আৰু যোৱাকালি আৰু আজি মই ক্লাছত থাকি যিখিনি গম পালোঁ, ডিজিটেল মাৰ্কেটিং ইমানেই যে ইম্পৰ্টেণ্ট আমাৰ বিজনেছটো ৰান কৰিবলৈ, ডেভেলপ কৰিবলৈ বা আনলিমিটেড ইনকাম কৰিবলৈ, যে ডিজিটেল মাৰ্কেটিং ইমানেই যে ইম্পৰ্টেণ্ট এতিয়াহে অনুভৱ কৰিলোঁ, এতিয়াহে বুজি পালোঁ। ছাৰৰ পৰা মই সেইখিনি জ্ঞানটো পোৱাৰ বাবে মই মোৰ অন্তৰৰ পৰা ছাৰক অশেষ ধন্যবাদ। থেংক ইউ।